Hi, my dear friends, ladies and gentlemen. আমি সকলোৱে জানো আজি মহালয়া। আজি পবিত্ৰ দিনত আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছোঁ। আজি গুৱাহাটীৰ বিভিন্ন এই দুৰ্গা পূজাৰ আয়োজন কৰিছে মহালয়াৰ। আজি দেখিবলৈ পাইছোঁ যে আজি গুৱাহাটীৰ যুৱক যুৱতীসকলে মা দুৰ্গাৰ বিভিন্ন ৰূপত তেখেতসকলক পূজা আৰাধনা কৰা দেখা গৈছে আৰু সেই গোটেই ভিডিঅ'টো মই আপোনালোকক আজি দেখুৱাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ' চাই থাকিব। আৰু এই মুহূৰ্তত মই এগৰাকী যুৱতীৰ ওচৰলৈ গৈছোঁ আৰু তেখেতৰ পৰা এই মহালয়ালৈ কেনেদৰে তেখেতৰ মনোভাৱ মই জানিব বিচাৰিছোঁ। তেন্তে চাওক এই ভিডিঅ'টো। আচ্ছা বাইদেউ, আপোনাক মানে স্বাগতম জনাইছোঁ আৰু আজি মহালয়া পবিত্ৰ দিন, আপোনাক শুভেচ্ছা জনাইছোঁ। আজি আপুনি যি দেৱীৰ ৰূপত আছে, আপুনি কি ক'ব, মতামত কেনেকুৱা? মানে এতিয়া মই দেৱীৰ ৰূপত নহয়, মই হয় নি দশমীৰ কাৰণে মই এতিয়া সেন্দুৰ খেলিবৰ কাৰণেহে সাজু হৈছোঁ। এই তাৎপৰ্য দেখি অকণমান দৰ্শক বুজাই দিব নেকি? মানে এনেকুৱা যিয়ে নহওক আপোনাক মানে শুভেচ্ছা দিছোঁ আৰু মানে অনাগত দিনত আপোনাৰ মা দুৰ্গাই আপোনাক শক্তি দিয়ক হা। আৰু আপুনি কিহত আহিছে অকণমান দৰ্শক ক'ব নেকি? মানে কেনে হাতীত আহে, ঘৰত আহে, এনেকৈ ঘৰত আহিছে নেকি? আইটেনৰ যুগটো নাই যে ন। যিয়ে নহওক আপোনাক শুভেচ্ছা দিছোঁ। এনেকুৱা পবিত্ৰ দিনত এটা ৰূপত দেখা পাইছোঁ আৰু আপোনাক মা দুৰ্গাই শক্তি দিয়ক যাতে অনাগত দিনত আপুনি একদম মানে অশান্তি দূৰ কৰি শান্তিত আগুৱাই যাব পাৰে।